হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ বাবে এটা নতুন বস্তু দেখুৱাবৰ কাৰণে আহিলোঁ। সেই বস্তুটো ক'ত আছে জানেনে? আমাৰ গোলাঘাটৰ যি নামবৰ ৰিজাৰ্ভ আছে, নামবৰ ৰিজাৰ্ভৰ মাজত আছে গৰমপানী। আহকচোন চাওঁ তাৰ প্ৰাকৃতিক পৰিৱেশটো। আমি ইয়াৰ গৰমপানী পাই গ'লোহি। ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। আহক আমি উপভোগ কৰোঁ ইয়াৰ সৌন্দৰ্যতা। এইয়াই আমাৰ গৰমপানী। এয়া আমি নামি আহিলোঁ টুৰিজিম পাৰ্ক। এইটো লিখা আছে ৱাইল্ড লাইফ। এইফালে এখনত আছে ছেভ ৱাইল্ড লাইফ ছেভ নেচাৰ। তো তাৰে এক প্ৰয়াস কৰা হৈছে। যেনেকৈ আমাৰ এইটো হৈ গ'ল টিকেট কাউণ্টাৰ, পাৰ পাৰ্চন 20 rupees। তো বৰ্তমান টিকেট কাউণ্টাৰত মানুহ নাই, আমি আগতীয়াকৈ টিকেট লৈ থোৱা আছে, টেনশ্যন ল'ব নালাগে। তো আমি গৈ থাকোঁ। দিনৰ 8টা বজাৰ পৰা আবেলি 4টা বজালৈকে আপোনালোকে ইয়াত প্ৰৱেশ কৰিব পাৰিব। আহক আমি এইখন চাওক, লোহাৰ ব্ৰিজ। এইখন লোহাৰ ব্ৰিজ। এইফালে এখন নদী বৈ গৈছে দেই। এখন নদী বৈ গৈ আছে। এইখনো এখন লোহাৰ ব্ৰিজ। এবাৰ এইডোখৰৰ পৰা আপোনালোকক নেচাৰেল যিটো পৰিৱেশ সেইটো দেখুৱাই আছোঁ। আজি ইয়াত মানুহৰ সংখ্যা কম। আমি কাৰণ ৰাতিপুৱাই আহিলোঁ। ৰাতিপুৱা আমি 9টা বজাতে ইয়াত পালোহি, তাৰ কাৰণে মানুহৰ সমাগম কম হৈছে। আবেলি ক'ত মানুহ হয়। আপোনালোক যদি আহে পাৰিলে আবেলি পুৱাকৈ আহিব, তেতিয়া আৰু ভাল লাগে। লোহাৰ ব্ৰিজত উঠি আছোঁ, ব্ৰিটিছৰ দিনৰ লোহাৰ ব্ৰিজ। এতিয়া বনাইছিলে এইবিলাক বস্তু। বগৰী লাগি আছে নিচা নাই, বগৰী এতিয়া বগৰী নাথাকে। এইজোপা বগৰী গছ, সেই বগৰী গছ আছে। ইয়াত এখন পাৰ্কো আছে। ইয়াত এখন পাৰ্ক আছে। এই পাৰ্কখনলৈ আপোনালোক আহিব পাৰে। ৱাও, এইটো আছে চিকিউৰিটি পাৰ্পজৰ কাৰণে এটা ঘৰ। আৰু এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক, ওলমা দলং। ৰ'ব, পাৰ্কখন চাই লওক। এইবিলাক সৰু ল'ৰা ছোৱালীয়ে খেলা বস্তু। আৰু এটা বস্তু দেখিলোঁ, বন্যপ্ৰাণী অভয়াৰণ্য এলেকাৰ বনভোজ খোৱা কঠোৰভাৱে নিষেধ। ইয়াত যদি আহি কোনোবাই বনভোজ খাম বুলি ভাবে, এইটো নিষেধাজ্ঞা জাৰি কৰা আছে। দিছ ইজ আৱাৰ হট ৱাটাৰ। হট ৱাটাৰ পাই গ'লোঁ। ৱাও, হট ৱাটাৰটো কেনেকৈ উতলি আছে দেখুৱাই আছোঁ আপোনালোকক দেই। এইবোৰ চাওক কেনেকৈ উতলি আছে। এনেকৈ এনি টাইম উতলি থাকে এই পানীটো দেই। ৱাও, দিছ ইজ আৱাৰ গৰমপানী। গৰম পানী, এয়া
এয়া হৈ গ'ল আমাৰ গৰম পানী এয়া হৈ গ'ল আমাৰ গৰম পানী বাবুল বাবুল এনি টাইম এনেকৈ উতলি থাকে কিমান চাফা পানী দিছে এনি টাইম এনেকৈ উতলি থাকে বাবুলবিলাক গৰম পানী এই মাজৰডোখৰ চব কিমান উতলি আছে ইটো বাবুল বাবুল এইটো কেতিয়াবা যদি টাইম পাই আহিব যিসকলে আহিছে ভাল কথা অহাবিলাকেও চাবহি আমাৰ ইয়াত এইটোৱেই আছে একমাত্ৰ গৰম পানীৰ উৎস আগতে আমি সৰুতে কিতাপত পঢ়িছিলোঁ অসমৰ গৰম পানীৰ উৎস ক'ত পোৱা যায় গৰম পানীৰ উৎস গৰম পানীত পোৱা যায় অ'কে আই এম গোয়িং টু উলমা ব্ৰিজ উলমা ব্ৰিজ গৈ আছোঁ এতিয়া মই গৈ আছোঁ উলমা ব্ৰিজ I am going to Ulama Bridge. This is a Ulama Bridge. দাদা ক'ৰ পৰা আহিলে? আমি চৰাইদেউ শিৱসাগৰ কেনেকুৱা লাগিছে ডিষ্ট্ৰিক্ট হ'ল এতিয়া আগতে শিৱসাগৰে আছিলে কেনেকুৱা লাগিছে ইয়াৰ পৰিৱেশ হয় নি ঠিক আছে ধন্যবাদ আমাৰ ইয়ালৈ যে আহিলে আপোনালোক তাৰপৰা ভণ্টি মোৰ গোলাঘাট ডিষ্ট্ৰিক্ট মোৰ ফৰকাটিং পৰে ভণ্টি কেনেকুৱা লাগিলে ভাল লাগিলে অ'কে এইখন হ'ল উলমা ব্ৰিজ এইখন চাওক তলফালে একো নাই তোমালোকক দেখুৱাইছোঁ মই ইয়াৰ তলফালে একো নাই চাওক একদম ওলমি আছে এখন উলমা ব্ৰিজ বুলি কয় এখন আমি এবাৰ সিমূৰৰ পৰা আহোঁ উলমা ব্ৰিজখন অ' মাই গড হিলি আছে হিলি আছে দেখোন এইবিলাক এনেকৈ লোহাৰৰ শিল দি পেলাই আৰু এটা বস্তু গম পায়নে আপোনালোকে ইয়াত আৰু এটা বস্তু আছে দেখুৱাবলৈ যত্ন কৰি আছোঁ ৰ'ব এইখনেই হৈ গ'ল কেনেকৈ ৰৈ আছে এই ব্ৰিজখন মই এটা মোৰকক দেখুৱাই দিছোঁ এইয়া চাওক এইবোৰ লোহাৰ ৰেলিং দিয়া আছে মাই গড ইমান ধুনীয়া লোক নেচাৰেল বিউটি আহিব পাক কেতিয়াবা নিশ্চয় ভাল লাগিব দিছ ইজ আৱাৰ উলমা ব্ৰিজ চাওক উলমা ব্ৰিজ এইখনেই হ'ল আমাৰ গৰম পানীত থকা উলমা ব্ৰিজ ইয়াত আৰু এটা বস্তু আছে সেইটো হ'ল ফটা শিল বুলি কয় বৰ্তমান তালৈ প্ৰৱেশ নিষেধ কৰি থৈছে তাৰ বাবে আপোনালোকক মই এইটো দেখুৱাব নোৱাৰিম আই এম ভেৰি চৰি এইখনলৈকে আজি দেখুৱাবলৈ যত্ন কৰিলোঁ এইখন হৈ গ'ল উলমা ব্ৰিজ তলফালে চাওক একো নাই ওলমি আছে কেনেকৈ বনাইছিলে পাহাৰখন আৰু এবাৰ ইয়াৰ ব্ৰিজখনৰ দৰ্শনটো কৰি লওঁ ইয়াত
ইয়াত আহি এজন দাদাক লগ পালোঁ। দাদাজন চৰাইদেউ ডিষ্ট্ৰিক্টৰ হয়, আহিলে গৰমপানী চাবলৈ। যাবৰ Oh my God. Beshi buguri gos. Wow. Buguri gos. So friends, আজি আপোনালোকক আমাৰ এই গৰম পানী এইটোৰ লগত মোৰ ভাইটি এটা আছে, দেখিছে না, মোৰ লগত থাকেই। আজি গৰম পানী দেখুৱাবলৈ যত্ন কৰিলোঁ। যদি আপোনালোকে এই ভিডিঅ'বিলাক চাই ভাল পাইছে, মোৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা থাকিলে। এটা কথা চাওক, ভিডিঅ'বিলাক আপোনালোকে চায় কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰি ল'লে আপোনালোকৰ একো লোকচান নহয়, কাৰণ কেলৈ আপোনালোকৰ ইমান অচিনাকি মানুহৰ ভিডিঅ'বিলাক চায়, চেনেলবিলাক ছাবস্ক্ৰাইব কৰি থাকে। তো এজন চিনাকি মানুহ আপোনালোকৰ লোকেল ল'ৰা এজনে যদি এনেকুৱা এটা কাম কৰিব বিচাৰে, তো আপোনালোকে উৎসাহিত কৰিব লাগে। তো আজিৰ পৰা আপোনালোকে ভিডিঅ'বিলাক চাওঁতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আজিলৈ ইমানেই, গুড বাই।